Hey guys, welcome back to my new video. তো বহুত নপৰা বহুত কমেন্ট কৰি আছিল যে এডিটিংৰ ভিডিও লাগে তো ফাইনালি আজি আহি গল ঠিক আছে তো মানে কি এতিয়া পৰা মই মানে ৰেগুলাৰ কে এডিটিংৰ ভিডিও দিম আৰু ভ্লগ ভিডিও দিম ঠিক আছে তো আপোনালোকৰ সাপোৰ্টটো মোক বহুত বেছি দৰকাৰ হৈছে তো মানে কি এইকেইদিন মই অলপ ভিডিও দিব পৰা নাই কাৰণে আপোনালোকে বহুতে বেয়া পাইছে এতিয়া মানে একদম ৰেগুলাৰ কে ভিডিও আপোনালোকে সাপোৰ্টটো কৰিব ঠিক আছে তো আজি মই এডিট কৰি দেখাম এই ফটোখন ঠিক আছে তো এই ফটোখন মই এনেকুৱা পৰা এনেকুৱা কৰি দিম চাওক তো মানে বহুত বেছি ইজি হয় ঠিক আছে তো এতিয়া এই ফটোখন চাওক মানে বহুত বেছি নৰ্মেল হয় একো মানে ইয়াত কালাৰ নাই মানে কালাৰ গ্ৰেডিং কৰিব লাগিব স্মুথনেছ কৰিব লাগিব ঠিক আছে তো বহুত বেছি নৰ্মেল এখন ফটো হয় ঠিক আছে এই ফটোখন মই আপোনালোকক এডিট কৰি দেখাম ঠিক আছে তো আৰু আপোনালোকে ভিডিও একদম লাষ্টলৈকে চাব মানে লাষ্টলৈকে চালে আপোনালোকে এডিটিং ভিডিঅ'বোৰ এনেকুৱা হয় লাষ্টলৈকে ষ্টেপ বাই ষ্টেপ চালে আপোনালোকে শিকিব পাৰিব ঠিক আছে তো সেইকাৰণে ভিডিও একদম লাষ্টলৈকে চাব তো ভিডিঅ'টো আৰম্ভ কৰোঁ তো তাৰ আগত আৰু এটা কথা তো আপোনালোকৰ যি কিছুমানৰ ফটো এডিট কৰিব থকা থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামত DM কৰিব ডিছক্ৰিপশ্যনটো দিয়া থাকিব ইনষ্টাগ্ৰামটো তো আপোনালোকে তাত গৈ ফ'ল' কৰিব আৰু মোক ইনষ্টাগ্ৰামত ফটো দিব ঠিক আছে মই আপোনালোকক এডিট কৰি দিম তাৰ ভিতৰত মানে 5খন বা 6খন ফটো বাছি পেলাই মই আপোনালোকক এডিট কৰি পেলাই ইউটিউবত ভিডিঅ' দিম ঠিক আছে তো আপোনালোকে একদম পুৰা লাষ্টলৈকে ভিডিঅ'টো চাব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ ফাইনালি আমি আহি গ'লো এলাৰ ঠিক আছে তো এই ফটোখন আপোনালোকক মই কেনেকুৱা এডিট কৰি দিম আপোনালোকে একদম পুৰা লাষ্টলৈকে চাব ঠিক আছে তো এখন আপোনালোকে দেখিছে পুৰা ব্লেক হৈ আছে মানে ফটোখন একো কালাৰ নাই মানে পুৰা এইটো আন্ধাৰ টাইপৰ হৈ আছে তো এইখনৰ ফটোখন কেনেকুৱা কৰি দিম আপোনালোকে চালে আচৰিত হ'ব ঠিক আছে তো পুৰা ভিডিঅ' লাষ্টলৈকে চাই থাকক তো এইখন এখন ফটো আপোনালোকে চাব পাৰে এইখন একেই ষ্টাইলে আছিলে মই এনেকুৱা বনালোঁ ঠিক আছে তো এইটো এটা ষ্টাইল আৰু এইটো এটা ষ্টাইল চাব ডাবল এটা মানে বেলেগ দুখন বেলেগ এডিট হয় ঠিক আছে তো আপোনালোকে চাব লাষ্টলৈকে ফাৰ্ষ্ট আমি কৰিম অটোটো ঠিক আছে অটোটো কৰিলে ফটোখন মানে ফাৰ্ষ্ট অলপ ভাল হৈ যায় ঠিক আছে অটোটো আমি ইউজ কৰিম তাৰপিছত আমি যাম ইয়াত ঠিক আছে তো ইয়াত গৈ পেলাই আমাক এক্সপ'জাৰ কণ্ট্ৰাষ্ট হাইলাইট শ্বেডো চব মিলাব চেষ্টা কৰিম ইয়াত ফাৰ্ষ্ট আপোনালোকে ফটো এডিট কৰি এইটো আপোনালোকে মিলাই ল'ব যেতিয়া মানে ফটোখন পাছত কালাৰ গ্ৰেডিং কৰিব গ'লে ভাল হয় ঠিক আছে তো ফাৰ্ষ্ট আমি শ্বেডোটো পূৰা বহাই দিম কাৰণ শ্বেডোটো চাওক আপোনালোকে বহুত কমি আছে ঠিক আছে সেইকাৰণে পূৰা একদম ওপৰত দি দিছোঁ তো হাইলাইটটো আমি অলপমান মোৰ মতে বহাবই লাগিব চাগে অলপমান মানে ফটোখনৰ পোহৰটো অলপ কমি আছে ঠিক আছে তো এক্সপ'জাৰটো বহুত কমি আছে আৰু হাইলাইটটো আমি অলপমান বহাই দিম তো পাছত আপোনালোকে কমাই দিব পাৰিব বাৰু ফাৰ্ষ্ট আপোনালোকে বহাই থ'ব ঠিক আছে তো এইটো হৈ গ'ল ইয়াত কৰিবলৈ একো নাই আমি কণ্ট্ৰাষ্টটো অকণমান পাৰিলে বহাই দিব চেষ্টা কৰিম যদি পাৰোঁ ঠিক আছে 13 বা 11 যিমান পাৰে ৰাখিব পাৰে তাৰপাছত আমি যাম ইয়াত ঠিক আছে তো ইয়াত আহি পেলাই আমি ভাইব্ৰেঞ্চটো অলপমান বহাব লাগিব তো বহালে আপোনাৰ ফটোখন নিজৰ কালাৰটো কিমান বেছি আহি গৈছে বিফৰ আপোনালোকে চাব পাৰে তো বহুত বেছি মজা হৈ যায় তাৰপিছত আমি ইয়াত টেম্পাৰেচাৰটো অলপমান এইফালে দিম তো এইটো অলপ ৰ'দত মৰা ফটোখনৰ টেম্পাৰেচাৰটো অলপমান দিব লাগিব ঠিক আছে তো 10 ৰাখি দিব আপোনালোকে তো তিনিটা আপোনালোকৰ নিজৰ ওপৰত কথা আপোনালোকে যি বহাব কমাব পাৰে আপোনালোকৰ একদম নিজৰ কথা ঠিক আছে তো এইটো মই 6 বা 4 ৰাখিছোঁ ঠিক আছে তো আপোনালোকে চাব পাৰে তো একদম ফুলখন ধুনীয়াকৈ মিলি গ'ল ঠিক আছে এতিয়া আমি মেইন বস্তুটো হ'ল কালাৰ গ্ৰেডিংটো আমি এতিয়া কৰিম ঠিক আছে এতিয়া যিটো কালাৰ সেইটো অলপমান মই বহাই দিছোঁ ঠিক আছে তো এইটো ইমানে থাকক তো পাৰিলে অলপ বহাই দিছোঁ ঠিক আছে এইটো হৈ গ'ল তো মানে মোৰ গাটো অলপ বেয়া হয় আপোনালোকে এডজাষ্ট কৰি ল'ব ঠিক আছে তো তাৰপাছত আমি য়েল্ল' টোনটো আমি অলপমান কমাব চেষ্টা কৰিম যদি পাৰোঁ ইমানমান আমি কমাই দিম ঠিক আছে তো নহ'লে ফটোখন বেছি মানে হালধীয়া হৈ গ'লেও ভাল নালাগে তো এইটো 48 বা 50 ৰাখি দিব পাৰিব তাৰপৰা গ্ৰীণটো আপোনালোকে অলপমান বহাই দিব ঠিক আছে তেতিয়া মানে ফটোখনৰ যিটো গ্ৰীনেৰী সেইটো আহে তো বস্তুটো আমি ইমানৰ ৰাখি দিম ঠিক আছে তো চাওক ফটোখন কিমান বিফৰ আপোনালোকে চাব পাৰে কিমান বেছি চেঞ্জ হ'ল ঠিক আছে ফটোখন তো চাওক কিমান বেছি চেঞ্জ হ'ল তো তাৰপাছত আমি এতিয়া কৰিম ব্লুটো আমি পাৰিলে কমাই দিওঁ তো বাইকখনৰ কালাৰটো এতিয়া আহিব মানে ব্লুটো অলপ থাকে তো এইটো হৈ গ'ল তো ইয়াত আৰু বেছি কৰিবলগীয়া নাই চোলাটোৰ কালাৰটো অলপমান বহাম তো এইটো অলপমান বহাই দিম ঠিক আছে তো চাওক ফটোখন বিফৰ আপোনাৰ কিমান বেছি হ'ল তো এতিয়া কাম এতিয়া আমাৰ শেষ হোৱা নাই ঠিক আছে কাম আৰু আছে তো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাওক তো ইয়াত এইটো ডান কৰিম এইটো হৈ যাব ঠিক আছে তো তাত গৈ পেলাই ইয়াত আপোনালোকে মাস্কিঙত গৈ পেলাই আপোনালোকে ইয়াত অলপ এটা কাম কৰিব লাগিব কালাৰ ৰেঞ্জত গৈ পেলাই আপোনালোকে যিটো ফেজৰ কালাৰটো ইয়াত চিলেক্ট কৰি পেলাই এইটো অলপ কমাই পেলাই আপোনালোকে ফেজৰ কালাৰটো অলপমান বহাব লাগিব কাৰণ ফেজৰ কালাৰটো ক'লা হৈ আছে আপোনালোকে দেখিছে ঠিক আছে তো ইয়াত গৈ আপোনালোকে আমি হোৱাইটটো অলপমান বহাই দিম বেছি নবহাওঁ অলপমান ইয়াত বহাই দিম ঠিক আছে তো ফেজৰ কালাৰ মিলাব লাগিব ঠিক আছে তো ইয়াত মই জাষ্ট নৰ্মেলি কৰিছোঁ যিখিনি মানে ফটোখনত দৰকাৰ হয় তাৰপাছত আমি যাম ইয়াত গৈ আমি টেক্সচাৰটো অলপমান বহাই দিম যিমান পাৰোঁ 50 মান বহাই দিম ঠিক আছে পূৰাপূৰি 50 বহাব আপোনালোকে তাতকৈ কম বেছি নবহাব ঠিক আছে তাৰ ক্লিয়াৰিটিটো অলপমান আমি কমাই দিম তেতিয়া ফটোখনৰ মানে স্মুথনেছটো আহে চাব পাৰে তো এই ফটোখন আমি ৰাখি দিম 17 বা 20 বা যিমান ধৰা আপোনালোকৰ নিজৰ ভাল লগাৰ পৰা ৰাখিব পাৰে ঠিক আছে তো এইটো হৈ গ'ল তো ইয়াৰ কাম ইয়াতে আৰু তো এলাৰৰ কাম আৰু নাই ঠিক আছে এলাৰ অকল আপোনালোকে কালাৰ গ্ৰেডিংটো কৰিব ঠিক আছে তো ফটোখনৰ স্মুথনেছ বা ফেচৰ স্মুথনেছটো আমি এতিয়া কৰিম স্নেপচিটত ঠিক আছে তো এতিয়া বলক স্নেপচিটত যাওঁ তো গাইজ এতিয়া আমি আহি গ'লোঁ স্নেপচিটত ঠিক আছে তো মেইন কামটো এতিয়া স্নেপচিটত হ'ব আপোনালোকে এলাৰত যিটো দেখিছিলোঁ প্ৰথম তাৰ পৰা এতিয়া মেইন কামটো হ'ব যিটো তো এতিয়া আমি ফাৰ্ষ্ট আমি ইয়াত পেঞ্চিলৰ যিটো অপশ্যন ইয়াত গৈ আপোনালোকে ফাৰ্ষ্ট আমি টিউন ইমেজত গৈ ইয়াত আমি হাইলাইটটো অলপমান কমাই ল'ম ঠিক আছে হাইলাইটটো অলপমান বাঢ়ি আছে তো অলপমান ইমানমান কমাইছোঁ ঠিক আছে তো তাৰ পাছত আমি যাম টিউন ইমেজত গৈ আকৌ
এমএছত গৈ অলপমান বস্তুটো ইমানমান কৰি দিম ঠিক আছে তো ফটোখন অলপ আহিছে আৰু লাইনত ঠিক আছে তাৰপাছত আমি বাইকখনৰ যিটো কালাৰ সেইটো অলপ বাঢ়ি থকা নিচিনা লাগিছে তো মই কমাই দিছোঁ তো ইমানমান কমাই দি পেলাই আমি তো বাইকখনৰ কালাৰটো ইমানমান আমি কমাই দিম ঠিক আছে তো চেচুৰিটো অলপমান কমাই আৰু ব্ৰাইটনেছো অলপমান কমাই দিম ঠিক আছে তো বহুত বেছি চাওক কালাৰটো আহিছে তো এতিয়া আমি যাম ফ্ৰেছৰ কালাৰটোত আমি গৈ ফ্ৰেছৰ কালাৰটো অলপ মিলাব লাগিব ফ্ৰেছৰ কালাৰটো বহুত বেছি ফটোৱা হৈ আছে ঠিক আছে তো ইয়াত আহি আপোনালোকে এইটো গৈ ব্ৰাইটনেছো অলপমান বঢ়াই দিব পাৰে ফেজৰ হিচাপত ঠিক আছে তো মোৰ ফেচখন বেছি ৰঙা হৈ আছে সেইকাৰণে মই অলপ চেচুৰিটো অলপ কমাই দিছোঁ আপোনালোকে হিচাপত আপোনালোকে সেইটো কাম কৰিব পাৰে ঠিক আছে তো আপোনালোকৰ ফেজৰ হিচাপত বস্তুটো কমাব বঢ়াব আপোনালোকৰ নিজৰ কথা ঠিক আছে তো তাৰপাছত গৈ আমি যাম ইয়াত গৈ ফেজৰ যিটো মানে ডাৰ্কনেছটো আহিছে সেইটো আমি কমাব কাৰণে ইয়াত গৈ লেন্স ব্লাৰত গৈ আমি এইটো স্মুথনেছ কৰিব লাগিব ঠিক আছে তো সেইকাৰণে লেন্স ব্লাৰ অপশ্যনটো গৈ আপোনালোকে যিটো ব্লাৰৰ স্নেছ পাব সেইটো আপোনালোকে ওপৰত দি পেলাই এইটো অলপ চিলেক্ট কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে ইয়াত গৈ পেলাই ভিউ এডিটত গৈ পেলাই আপোনালোকে ইয়াত গৈ লেন্স ব্লাৰত গৈ এইটো অপশ্যন কৰিব পাৰে আপোনালোকে ঠিক আছে তো চাব তো ইয়াত হৈ গ'ল তো লেন্স ব্লাৰত গৈ আমি এইটো অলপমান কমাই দিম তো 50 মান ৰাখি দিম 50 মান ৰাখি পেলাই আপোনালোকে যিটো ফেজৰ যিটো ডাৰ্কনেছটো আছে তো সেইটোকে আপোনালোকে তেনেকৈ মাৰি দিব ঠিক আছে তো যিমান আপোনালোকে পাৰে কমকৈ মাৰিব চাব মানে ফটোখন নহ'লে বেছি স্মুথনেছ টাইপৰ হৈ গ'লে ভাল নালাগে তো আপোনালোকে নিজৰ মতে এই বস্তু মিলাব পাৰে ঠিক আছে তো আপোনালোকৰ ফেজত যদি অলৰেডি স্মুথনেছটো আছে তেতিয়াহ'লে আপোনালোকে এইটো কাম কৰিব নালাগে ঠিক আছে তো এই ফটোখন মই ৰ'দত মৰা আছিলোঁ সেইকাৰণে বহুত বেছি ডাৰ্কনেছ আছে ফটোখনত তো সেইকাৰণে এইটো অলপমান দি পেলাই মই মিলাই দিছোঁ বস্তুটো ঠিক আছে তো আপোনালোকৰ নিজৰ হিচাপত আপোনালোকে এই কামটো কৰিব পাৰে ঠিক আছে তো বেছি নকৰোঁ চাওক একদম জোখত এটা কৰিছোঁ ঠিক আছে তো এই বস্তুটো হৈ গ'ল তো তাৰপিছত আমি যিটো ফেজৰ চৰি গাইজ তো ফটোখন যিটো মানে মেইন কালাৰ গ্ৰেডটো আনিবৰ কাৰণে ইয়াত যাম ভিনটেজত গৈ আমি অলপ ইয়াত গৈ পেলাই আমি ইয়াত মিলাব লাগিব মেইন বস্তু আপোনালোকে ইয়াতো মিলাব পাৰে তাতো মিলাব পাৰে নিজৰ ওপৰত কথা বাৰু ঠিক আছে এই বস্তুটো মই ভিনটেজটো অকণমান কমাই দিছোঁ আৰু ইয়াত ষ্টাইলৰ যিটো বস্তুটো কমাই দিছোঁ ঠিক আছে তো ইমানমান থাকক তো বহুত বেছি চাওক ফটোখন ভিনটেজটো বঢ়াই দিয়া বা বহুত বেছি চাওক ফটোখন আহিছে কালাৰটো ঠিক আছে তো এতিয়া ফেজৰ ওচৰ কালাৰটো বহুত বেছি ব্ৰাইটনেছ হৈ থকা নিচিনা লাগিছে তো এই বস্তু মিলাবৰ কাৰণে আমি যাব লাগিব টিউন ইমেজত গৈ যিটো শ্বেডৰ অপশ্যনটো পায় আপোনালোকে এইটো অলপমান কমাই দিব নিজৰ ওপৰত কথাবোৰ কমাব হয়তো ইমানমান আমি কমাই দিম ঠিক আছে 3 মান কমাই দিম তো চাওক ফটোখন কিমান বেছি কুলনেছ আহিছে ফটোখন ঠিক আছে তো ইয়াত গৈ আমি আকৌ এবাৰ ইয়াত গৈ আৰু অলপ কুল আনিবৰ কাৰণে হ'লে এইটো চেচনটো অলপমান আমি বঢ়াই দিম মেইন কামটো হ'ল তো চাওক টোটেল কণ্টেষ্টত গৈ পেলাই তো যিটো ফ্ৰেণ্ডৰ মানে ফটোখনৰ শ্বাৰ্পনেছ আনিবৰ কাৰণে আমি টোটেল কণ্টেষ্টত গৈ তো হাই টোনটো অলপমান আমি 15 মানত ৰাখি দিম তো মিডিয়ামটো অলপমান কমাই দিম ঠিক আছে তো আৰু ল' টোনটো অলপমান কমাই দিম তো বেছি কাম নাই এইখিনিয়ে হ'ল কামকেইটা তো আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ চাই বহুত বেছি ইজি হয় ঠিক আছে তো চাওক ফটোখন একদম কমপ্লিট হৈ গ'ল তো আৰু অলপ মানে আপোনালোকৰ হিচাপত আপোনালোকে ব্ৰাইটনেছটো কম বেছি কৰিব পাৰে সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা ঠিক আছে তো মই আৰু অলপমান মই শ্বেডোটো অলপমান কমাই দিছোঁ বাৰু তো হাইলাইটটো অলপমান কমাই দিওঁ আৰু শ্বেডোটো অলপমান কমাই দিওঁ তো আপোনালোকৰ নিজৰ ওপৰত কথা কিমান কি ৰাখে ঠিক আছে তো এইখন চাওক ফাইনেল ফটো মই ছেভ কৰি দেখাই দিছোঁ ঠিক আছে তো বহুত বেছি ইজি হয় আৰু আপোনালোকে মই প্ৰথমে কৈছোঁ আপোনালোকৰ যদি ফটো এডিট কৰিবলগীয়া থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামত DM কৰিব তাত মই ভাল ফটো কেইটামান বিচাৰি মই ইউটিউবত আপোনালোকৰ ফটো এডিট কৰি দেখাম ঠিক আছে তো একদম ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে বহুত বেছি থেংক ইউ আৰু এই ফটোখন হ'ল এইখন চাওক মই দেখাই দিছোঁ ৰ'ব তো এইখন হ'ল মেইন ফটোখনটো চাওক তো বহুত বেছি মজা হৈছে ফটোখন ঠিক আছে আৰু আজি ভিডিঅ'টো চাই এনেকৈ একদম কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বহুত বেছি আহি থাকিব ঠিক আছে আপোনালোকে ছাপোৰ্ট কৰিব আৰু আপোনালোকে মানে কি ব্লগ ভিডিঅ' আহি থাকিব এডিটিং ভিডিঅ' আহি থাকিব দুইটা ভিডিঅ' আপোনালোকে চাব তো আজিকাৰণে বাই বাই